এইফালে ধুনীয়াকৈ উঠি আছো এইফালে আমাৰ পিছফালে বাবা হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল যিহেতু নতুন বছৰ আহি আছে আৰু পুৰণা বছৰ বিদায় দিব হ'লে আৰু সেয়েহে আজি ভাবিলোঁ এঠাইত ফুৰি আহোঁ আমাৰ ওচৰতে হয় হাহিম বুলি কয় ঠাইখনৰ নাম তাতে মানে ভিউ পইণ্ট বনাইছে বুলি শুনিছোঁ তাতে ভাবিলোঁ আজি চাবলৈ যাওঁ যিহেতু মাইনা বাবাৰ স্কুল বন্ধ হৈ আছে সেইকাৰণে ভাবিলোঁ আজি এপাক ঘূৰিয়ে আহোঁ এয়া আমি ওলাইছোঁ এয়া দেখিছে গাড়ী একদম গাড়ী আৰু আপোনালোকে চাওকচোন কিমান ধুনীয়া পৰিৱেশ একদম গছ গছনিৰে ভৰা সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আৰু এনেকুৱা ঠাইলৈ আহি মনটো খুবেই বেছি ভাল লাগে এয়া দেখিছে মানুহবোৰৰ ঘৰবোৰ যে মানে একদম গছ গছনিৰে একদম বাৰীখন একদম ধুনীয়াকৈ সজাই ৰাখিছে আৰু আহি আমি পালোঁ হাহিম বজাৰ এয়া দেখিছে একদম গাড়ী মানে ইফালেদি মেঘালয় যাব পাৰি যে আৰু পিকনিক স্পটবোৰ মানে ইফালেৰে যায় বেছিভাগ সেইকাৰণে মানে বহুত গাড়ী হয় আৰু আমি য'ত আহিছোঁ মানে ঠাইখিনি ভিউ পইণ্টটো যে বনাইছে নদীৰ পাৰত হয় আৰু এনেকুৱা কেঁচা ৰাস্তাৰে আমি গৈ আছোঁ আৰু এতিয়া আমি অলপ গ'লে পামেই আৰু এয়া আপোনালোকক দেখাইছোঁ ৰাস্তাটো এনেকৈ এয়া আমি আহি পালোঁ আৰু চাওকচোন কিমান গাড়ী আহিছে ফাইনেলি আমি আহি পালোঁ অহা নাই এনে ফুৰিব আহিছোঁ আমাৰ ওচৰতে যিহেতু এইয়া চাওক ইফালে এতিয়া আমি সোমাম ইফালে আমাৰ হিৰো আছে আৰু আমাৰ মাইনা আৰু এতিয়া আমি সোমাই আছোঁ ভিতৰলৈ অকণমান এনেকৈ খোজকাঢ়ি গৈ আছোঁ আৰু আমাৰ বকৰ পৰা হাহিম বেছি দূৰত নহয় জাষ্ট 3 কিলোমিটাৰমানহে হয় ভিতৰত আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ৰাস্তা খুবেই বেছি ধুনীয়া ৰাস্তাৰ একো প্ৰব্লেমেই নাই বহুত বেছি ধুনীয়া হয় ৰাস্তা আৰু এনেকৈ আমি এতিয়া সোমাম আৰু আপোনালোকক যিখিনি পাৰোঁ দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব এয়া কিং ফিচাৰৰ বটল আনকাট বেলেগ বস্তু চলে এতিয়া গৰম কি কৰিব আহিব পেক আছে একফালে পিকনিক আনফালে ভিডিঅ' আনফালে ফটো আমি আহি আছোঁ মাজেদি দেখিছানে নাই আমি ডিষ্টাৰ্ব দিব আহিছোঁ ইহঁতক ইমান ধুনীয়াকৈ বনাইছে এইফালে চাওক হিৰো হিৰইন গৈ আছে এতিয়া আমি একদম লাইন ধৰি আছোঁ ফটো উঠিবৰ কাৰণে এফালে ল'ৰাকেইটা উঠি আছে আৰু আমি এনেকৈ লাইন ধৰি আছোঁ এইফালে মানুহ বহুত মানুহ ভিডিঅ' কৰা নাছিল এইফালে নাই আহি পাই বান্ধৱী এজনীক লগ পালোঁ হঠাৎ ভাল লাগিল না লগ পাই ঘূৰি থাক যা আৰু এইফালে চাওকচোন কি ধুনীয়াকৈ এনেকৈ চৰাঘৰ বনাই থৈছে মানে সেয়া খেৰৰে হয় আৰু বাঁহৰ
আৰু ইয়াত যিখিনি বস্তু বনাইছে গোটেইখিনি বাঁহ আৰু খেৰ এনেকৈ বনাইছে বহুত বেছি ধুনীয়াকৈ বনাইছে আৰু এইফালে এনেকৈ দলং বনাইছে আৰু এনেকৈ আমি গোটেইখিনি ধুনীয়াকৈ চালোঁ আৰু সন্ধিয়া হ'ল আৰু এয়া দেখিছে লাইট ধুনীয়াকৈ লাইটবোৰ এনেকৈ জ্বলাই ৰাখিছে আৰু এইফালে ছোৱালী দুজনী ধুনীয়াকৈ ফটো উঠিছে আৰু আমি মানে ৰখি থাকিব লগা হৈছে আৰু এনেকৈ সকলোৱে ফটো উঠি আছে। এয়া এইফালে এটা মানে চিনাৰী বনাইছে চৰাইৰ পাখিৰ নিচিনা এনেকৈ ইয়াতেও চৰাইৰ পাখি উঠা মানে সেনেকৈ বনাইছে উৰাই থকা হেন পায় আন্ধাৰ একদম আন্ধাৰ। আমাৰ এতিয়া হ'ল ফুৰা এতিয়া আমি যাম ৰাতি হ'ল সেইফালে আমাৰ বাবা আহি আছে একদম আন্ধাৰ মোৰ কেমেৰা কইলেদি ইমান ভাল নহয় কেনেকুৱা দেখা গৈছে নাজানো আৰু ফুৰা হ'ল গৈ আছোঁ ঘৰত উঠছে না মোৰ মুখত দেখা পাই নে নাপায় পায় ক্লিয়াৰ আৰু ধুনীয়াকৈ উঠি আছোঁ সেইফালে আমাৰ পিছফালে বাবা কম দামী মানুহ মোবাইল কম দামী আইফোন কিনিম ন আমি আইফোন কিনিম আমি বেছি দিন নাই এইফালে কেনেকুৱা লাগিল আহি আছে নেকি বেছি বেয়াও নহয় ক'ব গ'লে ভাল লাগিল এই আন্ধাৰ হৈছে কাৰণে আৰু মানুহ ভিৰ কিনে ফটো উঠিব পৰা নাই বেয়া নাপাব আপোনালোকে এফালে চিপছ লৈ আছে পাতু আমাৰ এইটো মাইনা তুমি লচোন এফালে মাইনা কিয় কান্দিছ নেকি মাইনা কান্দিছা নেকি তুমি হা কিয় নাকান্দিবা মই এইফালে মাইজনী উঠি আছে যাবলৈ ওলালো এইফালে আমাৰ ধুনু এখন চাপ নাই ইমান ধুনীয়া আমাৰ কি এইখন বিনি গান দিছে আমি যাই আছো ঘৰত মই দিছোঁ আৰু এতিয়া আমাৰ ঘূৰা ফুৰা হৈ গ'ল আৰু ধুনীয়াকৈ চালোঁ আৰু আপোনালোককো দেখালোঁ আৰু আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কেইকপিমান ফটো উঠিছিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব নতুনসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ সহায় নাপালেনো কেনেকৈ হ'ব আপোনালোকৰ সহায় নিশ্চয় লাগিব আৰু আপোনালোকে সহায় কৰিলেহে আগবাঢ়িব পাৰিম তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ নতুন ভিডিঅ'কে আকৌ লগ পাম আজিলৈ বাই বাই।